আর আজি পৰা 6 ট্ৰাইনেল যেটো বিপিএফ দলৰ কনফাৰেন্স যেটো আজি পৰা আৰম্ভ দুদিনীয়া কাৰ্যসূচী লৈ পেলাই আমি এই ট্ৰাইনেল কনফাৰেন্সটো কৰিছো তো আজি আমি ৰাতিপুৱা ভাগত 11টা বজাৰ পৰা আজি 2টা বজালৈকে আমাৰ পিএমবি বডিৰ 46 জন যেটো পিএমবি সদস্য আছে নতক লৈ পেলাই আমি প্ৰিলিমিনাৰী আমি আমাৰ সিডব্লিউসি বা ডেলিগেটত আমি কি আলোচনা কৰিম আৰু আগন্তুক দিনত আমি 2025 যেটো নিৰ্বাচন হ'বলৈ গৈ আছে বিটিসি ইয়াত আমি কি সমস্যা লৈ পেলাই বা কি ইস্যু লৈ পেলাই আমি পাব্লিকৰ মাজত যাব সেইবিলাক অতি বিষয়লৈ আমি আলোচনা কৰিছো বহুত আছে জনক এক নম্বৰ কামটো হ'ব আমাৰ 2025 যেটো ইলেকশন ক্যাম্পেইন বা 2025 যেতিয়া নাকি বিপিএফ সরকার আহিব প্রথম কামটো হ'ব আমাৰ যেটো 16টা ডিপার্টমেন্টটো প্ৰমোদ বড়ো সরকার ইউপিপিএল সরকারে ডিস্ট্রিক্টত ট্রান্সফার কৰি দিছে পাওয়ার ফাংশন বিলাক এই 16টা ডিপার্টমেন্টটো এইটো আমি আকৌ ঘূৰাই আনিব এক নম্বৰ এইটো আমাৰ এজেন্ডা ইয়াৰ পিছত আমি লৈছো যেনেবা মাটিৰ পাট্টা দিয়া 2005 চনৰ যেটো বটা তালিকা এইটো বেস কৰি পেলাই মাটিৰ পাট্টা দিয়াৰ যেটো ব্যৱস্থা সেইটো আমি কৰিম আৰু কোচ ৰাজবংশী আৰু আদিবাসী সকলৰ যেটো জনজাতিকৰণৰ যেটো সমস্যা সেইটো আমি আগৰ নিচিনাই বহাল ৰাখিছো যে এসএটিস আমি আকৌ এনওসি দিয়াৰ কাৰণে আমি পিএমবি বডিত আলোচনা কৰিছো আৰু গোৰ্খা সকলৰ যেটো প্ৰত্যেক ক্লাছৰ যেটো সমস্যা আসাম ক্যাবিনেটে যেটো ডিসিশন লৈছে আমাৰ কোনো আপত্তি নাই যদি গভৰ্নমেন্ট অফ ইন্ডিয়া বা গভৰ্নমেন্ট অফ আসামে যেটো ডিসিশন লব এটোকে আমি ওয়েলকাম জনাই পৰাই গোৰ্খা সকলক এনওসিটো আমি দিম সেইবিলাক কিছুমান সমস্যা আছে আৰু যেনেবা আমি এডুকেশনৰ ক্ষেত্ৰত বিটিসিৰ 4টা ডিস্ট্রিক্ট হেডকোয়ার্টার আছে 4টা ডিস্ট্রিক্ট হেডকোয়ার্টারত বডোলেণ্ড ইউনিভার্সিটি ক্যাম্পাস বনোৱা সেইবিলাক আছে আৰু প্ৰত্যেকটা ডিস্ট্রিক্ট হেডকোয়ার্টারত মানে যিকোনো এক্সাম কম্পিটিটিভ এক্সাম যিকোনো চাকৰিৰ ক্ষেত্ৰত ইউপিএসসি হওক এপিএসসি হওক বা যিকোনো ক্লাৰিকেল বা যিকোনো এক্সাম ইয়াৰ কাৰণে আমি ডিস্ট্রিক্ট বিলাকক হেডকোয়ার্টারত এটা কোচিং সেন্টার আমি বিটিসিয়ে বনাব আমাৰ পিএমবি বডিত আমি আজি আলোচনা কৰিছো ইয়াৰ বাদেও আমাৰ বহুত আছে মুঠতে যেটো 2025 ইলেকশন হ'বলৈ গৈ আছে ইয়াত আমি ৰাইজৰ ওচৰত কি সমস্যা লৈ পেলাই যাব লাগে এটো বিষয়লৈ ভালকে আলোচনা কৰিছো সেইখিনি কথা বেলেগ আৰু একো নাই আৰু আছে বহুত আপোনালোকে শুনিব সিডব্লিউসিত আলোচনা হ'বলৈ গৈ আছে মুঠতে 23 আমাৰ ডিসিশন হৈছে 23টা বিভাগত আমি ডিসিশন লৈছে এটো আপোনালোকে অলপ পিছত পাব আমি এটো মাইনাসটো আপোনালোকক আমি দিম এইখিনি কথা ক্যান্ডিডেটটো 31 জানুৱাৰীটো ক্যান্ডিডেট কিবাটো এপ্লিকেশন দিব পাৰিব 31 জানুৱাৰীলৈকে আৰু ক্যান্ডিডেটটো স্ক্ৰুটিনি কৰি পেলাই স্ক্ৰুটিনি কৰিবৰ কাৰণে পাঁচজনীয়া কমিটি বনোৱা হ'ব হেতু ঠিক কৰিছে আৰু ইলেকশন মেনিফেস্টো ঠিকঠাক কৰিবৰ কাৰণে পাঁচজনীয়া কমিটি বনাইছে আমি এইখিনি কথা মুঠতে 2025 নিৰ্বাচনৰ কাৰণে আপোনালোকে পুৰা ফুল সুইং লাগি আছে 2025 যেনে তেনে বিপিএফ সরকার গঠন কৰিব লাগে ইয়াৰ কাৰণে যিকোনো পৰ্যায়ত আমাৰ বিপিএফ দলৰ কৰ্মীসকলে কাম কৰিবলৈ ৰেডি আছে মুঠতে যেনে তেনে সরকার বনাব লাগে আৰু বিটিসিটো আমি আগৰ নিচিনা বিটিসি জিয়াই ৰাখিব লাগে বিপিএফ ৰাইজে কি কাৰণে ভোট দিব এইটোতো এইবিলাক আমি যে অলপ আগত কৈছে যাতে ৰাইজে ভাল পায় যেটো কাম কৰিলে ৰাইজে ভাল পায় সেইবিলাক কথাটো লৈয়ে আমি আলোচনা কৰিছে আজি পিএমবি বডিত সেইবিলাক ইস্যুটো যদি আমি কৰিব পাৰে নিশ্চয় ৰাইজে আমাৰ লগত থাকিব বা ৰাইজে আমাক সহায় কৰিব যেনেবা আপোনাৰ যিকোনো এক্সামৰ কাৰণে কোচিং সেন্টার আমি বনাব ডিস্ট্রিক্ট হেডকোয়ার্টার 4টা এইবিলাক কি বেয়া বডোলেণ্ড ইউনিভার্সিটি ক্যাম্পাস প্রত্যেকটা ডিস্ট্রিক্ট হেডকোয়ার্টার বনাব সেইবিলাক কি বেয়া
এইবিলাক আৰু কি আৰু যেনিবা কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ কাৰণে যিটো জনজাতিকৰণ যিটো সমস্যা ইয়াৰ ক্ষেত্ৰত আমি আগৰ নিচিনাই বাহাল ৰাখিম আমি আকৌ ছাপোৰ্ট কৰিম আকৌ NOC দিম গোৰ্খাসকলৰ ক্ষেত্ৰত যিটো প্ৰটেক্টেড ক্লাছৰ যিটো সমস্যা আসাম কেবিনেটে পাছ কৰিলে সেইটো আমি ছাপোৰ্ট কৰিছো যদি এছেম্বলি পাছ কৰি পেলাই যিকোনো আইন যদি আসাম চৰকাৰে বনায় ইয়াৰ কোনো আপত্তি থাকিব লগা নাই কিন্তু অকল কেবিনেট পাছ কৰিছে এইটো আসাম এছেম্বলিত পাছ হ'ব লাগিব বা দিল্লী পাৰ্লিয়ামেণ্টত পাছ কৰিব তো ইয়াত আমাৰ কোনো আপত্তি কৰাৰ কোনো প্ৰশ্ন নাহে তো না BTC ইলেকশ্যনটো আমাৰ মতে এপ্ৰিলত হ'ব লাগে আজিলৈকেওতো এপ্ৰিলত নহ'ব বুলি কোনো কথা ওলোৱা নাই বা নটিফিকেশ্যন ওলোৱা নাই নিশ্চয় হ'ব সময় আছে এপ্ৰিলতে হ'ব নিৰ্বাচন দেই BPF কোনো দলৰ লগত এলায়েন্স নহয় কোনোবা যদি আমাৰ ওচৰত আহি পেলাই আমাক সহায় কৰিব বিচাৰে আমাৰ আপত্তি কি থাকিব লাগে কিন্তু BPF নিজাববীয়া ইলেকশ্যন খেলিব কমেও 25টা ইয়াত ওপৰত হ'ব কিন্তু কম হ'লেও 25টা BPF জয় কৰিব যদি লিলি হোটেলৰ যদি এইবিলাক নহয় আগত যি হৈছিল এইবিলাক নহয় দেই থেংক ইউ